কি ধুনীয়া ইণ্ডিয়া গেট পালোহি। এয়া চাওক, আপোনালোকক আঁতৰৰ পৰাই দেখুৱাইছোঁ, ওচৰত গ'লে কেমেৰাটো কভাৰ নহ'ব, বহুত ওখ আৰু মই একেবাৰে চাপৰ, তো আপোনাৰ দূৰৰ পৰাই গোটেইটো দেখুৱাব চেষ্টা কৰিছোঁ। ওচৰত গৈও দেখুৱাম, ওচৰত কি কি আমাৰ যদি জৱান আছে আৰু আপোনাৰ ডিউটি কৰি আছে যিসকল ছিকিউৰিটি, সকলোকে দেখুৱাম। আৰু ঠিক এইটো ৰাস্তাতে আপোনাৰ এই ৰাজপথত 26 জানুৱাৰী পেৰেডৰ কাৰণে প্ৰেক্টিচ চলি আছে। স্কুলৰ দিল্লীৰ সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী পেৰেড চলিছে। গুড মৰ্ণিং, নমস্কাৰ সকলোকে, মেৰি খ্ৰীষ্টমাছ। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মই অন্য এটি ব্লগলৈ। সকলোৱে চাই থাকিব। আজি ফুৰিবলৈ ওলাইছোঁ, গোটেই পাৰ্টি। ৰ'দ দিয়া নাই আজি, ইয়াত বহুত ঠাণ্ডা। জেকেট চেকেট পিন্ধি ৰেডি, তো পাৰ্টি আহি আছে, তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। পাৰ্টি ৰেডি আমাৰ এইফালে। আজি ফুৰিবলৈ যাওঁ। গুড মৰ্ণিং, অল অফ ইউ। আমি এতিয়া ফুৰিবলৈ ওলাইছোঁ। এতিয়া ক'ত ক'ত যাম আমি ৰাস্তাতহে বিচাৰিব, জেগা বহুত আছে। বেটা হাই কৈ দিয়া, হাই বোলো বেটা, হাই বোলো। ভাবিছিলোঁ বাছত যাম, কিন্তু বাছত যোৱা নহ'ল, মেট্ৰ' হৈ যাম। মেট্ৰ' হৈ ভাল লাগিব, বহুত দিন মেট্ৰ'ত উঠাও নাই। মেট্ৰ' টিকেট কাটিব লাগিব এতিয়া। বহুত ঠাণ্ডা, কিন্তু মেট্ৰ'ত ভাল লাগিছে ন, গৰম মেট্ৰ'ত অলপ। ভিডিঅ' কৰিব নিদিয়ে মেট্ৰ'ৰ ভিতৰত, হ'লেও অলপ অলপ লৈছোঁ ভিডিঅ'। এতিয়া বাছত আহি আছে। আহি থাকা দেই। চবেই হাতে হাত ধৰি থাকিবা দেই। ভাল লাগিছে ন? বেক কেমেৰা হৈ দিয়া হৈছে, কি কেমেৰা ধৰিছে? এটা বেলেগ ভিতৰত আমি গৈ আছোঁ, গৈ আছোঁ। এয়া মোৰ ডাঙৰ এটা চশমা পিন্ধাকৈ, এয়া মোৰ হাজবেণ্ড, এয়া মোৰ ল'ৰা, এয়া মোৰ দেউতা, বৌ, আমি চবেই আহি আছোঁ। ৰ'বা ৰ'বা, মোলৈ ৰ'বা আকৌ। মই চবতকৈ লাষ্টত আছোঁ দেই। মেট্ৰ' প্লেটফৰ্মৰ পৰা ওলালোঁ এতিয়া ৰ'দ পালোঁ, অলপ অলপ ৰ'দ ওলাইছে। 2 কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগিব। চ' যদি অ'টোৰ পৰা অ'টোত যাম, বাছ পালে বাছত যাম। আমাৰ কেঁচুৱা আৰু কেঁচুৱা মাক অলপ অসুবিধা হৈ আছে খোজকাঢ়িবলৈ। আৰু অকণমান পিছতে আমাৰ যি চাবলৈ আহিছোঁ সেয়া গৈ পাম। খোজকাঢ়িব পাৰিবানে মমি? খোজকাঢ়িব পাৰিবা ন? খোজ কাঢ়িয়ে আছোঁ। নহয় 2 কিলোমিটাৰ পাৰিবা নাই খোজকাঢ়িবলৈ? 2 কিলোমিটাৰ আছে এতিয়াও, যদি ইণ্ডিয়া গেট চাবলৈ যাওঁ। পাৰিবা না? মেঘা পাৰিবা? অ'কে।
আৰু বাকী পাৰ্টি পিছত আহি আছে এয়া পানীখিনি ইমান ধুনীয়া লাগিছে গৈ আছো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনলৈ তো এই ৰাস্তাটো আপোনাৰ গাড়ী চাড়ী গৈ আছো এই আপোনাৰ এই ৰাস্তাটোত গাড়ী চলিব নিদিয়ে তো খোজকাঢ়ি আহিব লাগে ভালে আছে নে সকলো বেছি খোজকাঢ়িব নালাগে আৰু আপোনাৰ আধা কিলোমিটাৰমান খোজকাঢ়িব লাগিব তাৰপিছতে আমাৰ গন্তব্যস্থান গৈ পাম তো বহুত ভাল লাগিছে আহি যিখিনি চাম বুলি ভাবিছিলোঁ অলপকৈ পূৰণ কৰিছোঁ আৰু ৰ'দটো অলপ ওলাইছে ভাল লাগিছে নহ'লে বহুত ঠাণ্ডা বতাহ মাৰি আছে এইখিনিতে তুমি কিবা ক'বা মইনো কি ক'ম আপোনালোকে চাই থাকক আমাৰ লগতে আপোনালোককো আমি দেখুৱাই যাম আমি কলৈ গৈ আছোঁ আপোনালোকে আমাৰ যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব কিন্তু আমি প্ৰথম ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'বোৰ সকলোৱে চাই থাকিব মৰম দিব সকলোৱে চাব মৰম দিব আমাৰ লগতে আপোনালোককো আমি ৰাষ্ট্ৰপতি ভৱন দেখুৱাম এতিয়া এই আহি পালোঁ ৰাষ্ট্ৰপতি ভৱন ভিতৰলৈ যাবলৈ নিদিয়ে যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ মেঘা প্লিজ চাইড প্লিজ বেছি সময় থাকিব নিদিয়ে হ'ল আৰু ফটো তুলিলোঁ অলপ ৰাষ্ট্ৰপতি ভৱন হৈ গ'ল আমাৰ পুৰা ঠিক এইটো ৰাস্তাইদি আহিলোঁ আমি এইটো ৰাস্তাইদি আহি এইফালে আপোনাৰ পাৰ্লিয়ামেণ্ট হাউচ তাৰপিছতেই ৰাষ্ট্ৰপতি ভৱন এলাও নাই ফটো তোলা ভিডিঅ' কৰা হ'লেও দূৰৰ পৰাই কৰিছোঁ ঠাণ্ডা বতাহ মাৰি আছে খুব সুন্দৰ বেছি সময় ৰ'ব নিদিয়ে এইখিনিতে এইটো অপজিট ৰাস্তাত সেইটো মূৰলৈ পামগৈ আমি ইণ্ডিয়া গেট গৈ আছোঁ মোৰ লগে আপোনালোকেও চাই থাকক পালোহি ইণ্ডিয়া গেট এইফালে আপোনাৰ পাৰ্লিয়ামেণ্ট হাউচৰ মুখামুখি ৰাজপথেদি আপোনাৰ ইণ্ডিয়া গেট পালোহি যিটো খুব আগ্ৰহেৰে চাবলৈ সকলোৱে ৰৈ আছিলে পেটত পাৰ্ক আছে ন চোৱা ইণ্ডিয়া গেট পালোহি কেনেকুৱা লাগিছে মজা মেঘা ক'ত আছে ইয়াতে পাৰ্ক আছে এয়া ষ্টেজ বনাই আছে আমাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয় ভাষণ দিবৰ কাৰণে আৰু 26 জানুৱাৰী পেৰেডৰ কাৰণে গোটেই আপোনাৰ ৰাস্তাটো ৰেডি কৰি আছে খুব সুন্দৰ ইয়াত আপোনাৰ এই ৰাজপথত গাড়ী চলিব নিদিয়ে খুব পৰিষ্কাৰ ৰাস্তা আৰু আপোনাৰ চাইডে সিকিউৰিটি খুব টাইট ফাইনেলি ইণ্ডিয়া গেট পালোহি এইখিনি কি বনাই আছে 26 জানুৱাৰী পেৰেডৰ কাৰণে ষ্টেজ বনাবলৈ এইবোৰ সুবিধা VIP চকী আনি ৰেডি কৰি ৰাখিছে ওচৰলৈ গৈ ভালকৈ দেখুৱাম এই দূৰৰ পৰা আৰু কুঁৱলীৰ কাৰণে খুব কমকৈ দেখা পাইছে ইণ্ডিয়া গেট চাই ভাল লাগিছে আহি আছোঁ পোৱাহি নাপাম আৰু 2 কিলোমিটাৰ খোজকাঢ়িছোঁ 2 কিলোমিটাৰ খোজকাঢ়ি ইণ্ডিয়া গেটত আমি এতিয়ালৈকেও পোৱাগৈ নাই আছে অলপ
সময় গৈ আছোঁ। ভোক লাগিছে নে? ভোক লাগিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ নোৱাৰিলোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ আহি তাৰপিছত মাত্ৰ মেট্ৰত খোজকাঢ়িছোঁ খোজেই কাঢ়ি আছোঁ। অসমৰ আপোনালোকৰ পৰা? যোৰহাটৰ পৰা আহিছে। আৰু দিল্লীত থাকোঁ। দিল্লীতে থাকে। যোৰহাটৰ কোন ঠাই? আমাৰ অসমৰ মানুহ লগ পালোঁ যোৰহাটৰ। ভাল লাগিছে, নিজৰ জন্মস্থানৰ মানুহ দেখিলে খুব ভাল লাগে। ক'ব নোৱাৰিছোঁ ইণ্ডিয়া গেটৰ ওচৰলৈ যাব দিয়ে নে নিদিয়ে। আপোনাৰ 26 জানুৱাৰী প্ৰেক্টিচ চলি আছে, হ'লেও চেষ্টা কৰোঁ যাব দিছে নেকি, যদি মানুহ গৈছে যাম আৰু। খুব দীঘল লাইন, হ'লেও যাবলৈ মন গৈ আছে। ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া, ইণ্ডিয়া গেটখন নোচোৱাকৈনো কেনেকৈ যাওঁ। 26 জানুৱাৰী প্ৰেক্টিচ চলি আছে এয়া। বেছি দিন নাই আৰু, নতুন বছৰ সোমোৱাৰ পিছতে 26 জানুৱাৰী হ'ব। নিচে এফালে মানুহ যাবলৈ দিছে, এফালে ফুল্লি প্ৰেক্টিচ চলি আছে। এয়া NCC আৰ্মি সকলোৰে। আৰু এফালে আমাক যাবলৈ দিছে, আৰু যা ভাগৰ লাগিছে এই ছাইডৰ ফিল্ডতে বহি টিফিন খাব পাৰে। আৰু আমিও ভাবিছোঁ ভাগৰ লাগিছে অলপ বহি লওঁ, তাৰপিছতে এয়া ইণ্ডিয়া গেট চাওক। এইখিনিত সকলোৱে খোজকাঢ়ি ভাগৰ লাগিছে কাৰণে আপোনাৰ টিফিন খাইছে, বহি জিৰাইছে অকণমান। আৰু ৰাস্তাৰ ঠিক ইফালে প্ৰেক্টিচ চলি আছে। খাবলৈ মন গৈছে সকলোকে খোৱা দেখি, ভোক লাগিছে বহুত। मैडम चटपट वाला छोले वाला चना चाट मिलेगी, बढ़िया टेस्टी होगा मैडम। এয়া প্ৰেক্টিচ চলি আছে 26 জানুৱাৰী। দিল্লীৰ বিভিন্ন স্থানৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পেৰেড চলিছে। আপোনাৰ ছাত্ৰ ছাত্ৰী পেৰেডৰ প্ৰেক্টিচ হৈ আছে। ছোৱালী ল'ৰা সকলোৱে। ৱাও, কি ধুনীয়া ইণ্ডিয়া গেট পালোহি। এয়া চাওক, আপোনালোকক আঁতৰৰ পৰাই দেখুৱাইছোঁ, ওচৰত গ'লে কেমেৰাটো কভাৰ নহ'ব। বহুত ওখ আৰু মই একেবাৰে চাপৰ, তো আপোনাৰ দূৰৰ পৰাই গোটেইটো দেখুৱাব চেষ্টা কৰিছোঁ। ওচৰত গৈও দেখুৱাম, ওচৰত কি কি আমাৰ যদি জৱান আছে আৰু আপোনাৰ ডিউটি কৰি আছে যিসকল ছিকিউৰিটি, সকলোকে দেখুৱাম। আৰু ঠিক এইটো ৰাস্তাতে আপোনাৰ এই ৰাজপথত 26 জানুৱাৰী পেৰেডৰ কাৰণে প্ৰেক্টিচ চলি আছে। স্কুলৰ দিল্লীৰ সকলো স্কুলৰ ছাত্ৰ ছাত্ৰী পেৰেড চলিছে।
পেৰেডৰ একচুৱেলি পেৰেডৰ প্ৰেক্টিচ চলি আছে 26 জানুৱাৰী আহি আছে খুব ভিৰ হৈ আছে বহিছে টিফিন খাইছে 26 জানুৱাৰী পেৰেডৰ কাৰণে সকলো যা যোগাৰ কৰি আছে ওয়াও কি সুন্দৰ ইণ্ডিয়া গেট আহি গ'লো আমি ওয়াও কি ধুনীয়া ইণ্ডিয়া গেটৰ একেবাৰে ওচৰ চাপিলোহি আপোনাৰ ওপৰেদি আহিবলৈ নিদিয়ে প্ৰেক্টিচ চলি থকা বাবে তো আমি তলেদি এটা ৰাস্তা দিছে সেই ৰাস্তা দি ভিতৰে তলে আহিলোঁ এইটো চাওক একেবাৰে ওচৰৰ পৰা ইণ্ডিয়া গেট আৰু মানুহৰ ভিৰ চাওক এইখিনিত ইমান ভিৰ বাপৰে ল'ৰা ছোৱালী এৰি দিলেতো হেৰাই থাকিব এয়া চাওক ইমান মানুহ ইণ্ডিয়া গেট চোৱা মানুহ ভয় লাগিছে হেৰাই যাম বুলি চ' আমাৰ মানুহখিনিতো দেখিয়ে পোৱা নাই কোন ট্ৰেইনি গ'ল আৰু ইণ্ডিয়া গেটৰ ভিতৰত অমৰ জৱান জ্যোতি জ্বলি আছে আৰু ইণ্ডিয়া গেটৰ বেক চাইড সকলোবোৰ দেখুৱাই আছোঁ সকলো চাই থাকিব